হেল্ল' ফ্ৰেণ্ডছ, আছামিজ তৰকা চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মাছৰ কাৰী ৰেচিপি এটা লৈ আহিছোঁ। গতিকে ৰেচিপিটো শেষলৈকে চাব আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে পেন এখন উঠাই দিছোঁ। তাতে পানী আধা কাপ দি দিম। তাতে মই দুটা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি দি দিছোঁ ইয়াতে। ৰহুন 7-8 ফুটামান লৈ লৈছোঁ, সেইখিনি দি দিছোঁ। আদা এডোখৰ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ, সেইখিনিও দি দিছোঁ। জলকীয়া দুটা লৈছোঁ, সেইখিনিও দি দিছোঁ ইয়াতে। বিলাহী লৈছোঁ দুটা, সেইখিনিও ইয়াতে দি দিছোঁ। এতিয়া কম জুইত এইখিনি সিজিবলৈ দিম। এই গোটেইখিনি বস্তু সিজি গ'ল। এতিয়া সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। গেছটো অফ কৰি দিছোঁ। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মিক্সিৰ জাৰ এটা লৈ লৈছোঁ। তাতে গোটেইখিনি ভৰাই দিম। নাৰিকল লৈছোঁ, এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ অলপ নাৰিকল। এইটো অপশ্যনেল, নাৰিকলৰ সলনি আপোনালোকে কাজু ব্যৱহাৰ কৰিব পাৰে। ইয়াত দি দিছোঁ এইখিনি। এতিয়া এইখিনি পিচি ল'ম। এইখিনি পিচি ল'লোঁ। পেন এখন উঠাই দিছোঁ। তাতে মই সৰিয়হ তেল দি দিছোঁ। খিনি গৰম হৈ গ'ল। তাতে তেজপাত এখিলা দি দিছোঁ। দালচেনি দুডুকুৰ দি দিছোঁ। লং দুটা দি দিছোঁ। আধা চামুচ সৰিয়হ দি দিছোঁ, ক'লা সৰিয়হটো। জিৰা আধা চামুচ দি দিছোঁ। এতিয়া পিচি লোৱা গ্ৰেভিখিনি দি দিম। এতিয়া মিক্সিটোত অকণমান পানী দি এইটো দি দিছোঁ পানীখিনি। এতিয়া জিৰা গুড়ি আধা চামুচ লৈছোঁ, সেইখিনি দি দিছোঁ। ধনিয়া গুড়ি আধা চামুচ লৈছোঁ, সেইখিনিও দি দিছোঁ। ৰঙা জলকীয়া গুড়ি আধা চামুচ লৈছোঁ, সেইখিনিও দি দিছোঁ। হালধি গুড়ি আধা চামুচ, এইখিনি দি দিছোঁ একেলগে। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম। এতিয়া এইখিনি কম জুইত ভাজি থাকিম যেতিয়ালৈকে মছলাখিনিৰ পৰা তেল নোলায়। মছলাখিনি মই 10 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া ইয়াত মই গৰম পানী মিহলাম। 1 গিলাচমান গৰম পানী লৈ লৈছোঁ, এইখিনি দি দিওঁ। এতিয়া উতলিবলৈ দিম আঞ্জাখন উতলিবলৈ ধৰিছে, দেখিছে। এতিয়া মাছখিনি দি দিম। এই ৰৌ মাছ মই আগতে ভাজি লৈছিলোঁ। এই মাছ ভজাৰ ভিডিঅ'টো কৰা নহ'ল। ইয়াত এতিয়া মাছখিনি দি দিম। এইখিনি এতিয়া 7 মিনিটমান সময় উতলিবলৈ দিম। গ্ৰেভিখিনি মই 7 মিনিটমান সময় উতলাই ল'লোঁ। এতিয়া ইয়াত গৰম মছলা দি দিম। আধা চামুচ গৰম মছলা লৈ লৈছোঁ।
ঘৰতে বনোৱা গৰম মছলা এইখিনি। এতিয়া শেষত ধনিয়া দি গেছটো বন্ধ কৰি দিম। এতিয়া ধনিয়াখিনি দি দিছোঁ। এতিয়া মোৰ মাছৰ কাৰী ৰেডি হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰি দিম। এয়া আমাৰ ফিছ কাৰী ৰেডি হৈ গ'ল। খুব ইজি হয় বনাবলৈ। এনেকৈ বনাই খাই চাব আপোনালোকে।